ফটো উঠাত ব্যস্ত রেডি 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 এইবাৰ হ'ব বেছ আপোনালোক সকলোকে আমাৰ নতুন এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে উৰুকা। আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি তেনেহ'লে কি কৰোঁ কি নকৰোঁ আপোনালোক সকলোকে দেখাই থাকিম। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। এনেকৈ চুঙাকেইটা কাটি লোৱা হয়। প্ৰথমতে এনেকৈ বাঁহৰ পাতকেইটা ৰাখি চুঙাকেইটা কাটি লোৱা হয়। কাটি ভিতৰত এনেকৈ ফুটাই দিয়া হয়। চাউল বৰা চাউল এনেকৈ চুঙাত ভৰাই এই পিঠাটো কৰা হয়। এনেকৈ জোখা হয় যাতে চাউলটো গোটেই সন্মুখলৈ নাহে। এতিয়া চুঙাত তেনেকৈ জুই দিয়া গৈছে। এনেকৈ চুঙা পিঠা বনোৱা হয়। চুঙা কেইটাত তেনেকৈ চাউল ভৰাই বৰা চাউল ভৰাই পানী আৰু বৰা চাউল একেলগে কৰি এতিয়া চুঙা দি এনেকৈ খেৰেৰে সোপা দি খেৰেৰে জুই দি চুঙা পিঠা বনোৱা হয়। বিভিন্ন ঠাইত বিভিন্ন ধৰণে চুঙা পিঠা বনায়। কিছুমান ঠাইত গুড়িটো আৰু পানী দি তেনেকৈ চুঙা পিঠা বনায়। আমাৰ ইয়াতে চাউল আৰু পানীৰে চুঙা পিঠা বনোৱা হয়। এয়া মা আৰু বৰমাই চুঙা পিঠা পুৰি আছে। এইফালে জোনটো আৰু মুকলি আকাশৰ তলত আমি এতিয়া পিঠা পুৰি আছোঁ। আমি মই এতিয়া চুঙা পিঠা বনাই আছোঁ জুইৰে। খেৰ দি এনেকৈ চুঙাকেইটা চুঙাত জুই লাগিছে তাকে ওলোটাই দিব। তাকে চাই থাকক। এতিয়া যিকেইটাত চুঙাত জুই লাগিছে তেনেকৈ ওলোটাই দিয়া গৈছে যাতে পিছফালেও জুই লাগে বা চাউলকেইটা সিজি যায়। তেনেকৈ যিকেইটা জুই লগা নাই সেইকেইটা তেনেকৈ থাকিব। ইফালে এটা দেখা পাইছে এইটো হোৱাই নাই। আমি এতিয়া জুইৰ পৰাই বহি আছোঁ। দেখা পাইছে বহুত ঠাণ্ডা। আৰু ইফালে চৌকা খুন্দি থোৱা হৈছে। ৰাতি খানা ইয়াতে বনাও হ'ব। আজি জুইৰ ওচৰত জুইৰ তাপ লৈ আমাৰ ইয়াতে খানা বনোৱা হ'ব। খানা কি বনাওঁ বৰমাহঁতে কি বনায় সকলো দেখাই থাকিম। এতিয়া আমি জুই পুৰাই আছোঁ। এই মোবাইলত এনি টাইম ব্যস্ত হৈ থাকে। আৰু চাই থকা তেনেহ'লে ভিডিঅ'টো। আমি এতিয়া আলু কাটি আছোঁ। বাপাই আলু কাটাত ব্যস্ত পূৰা। ইফালে বৰমা আলু কাটিলে বৰমা কি হ'ব জানানে? হাতখন মোৰ বহুত ক'লা বস্তু। ইহঁতে পূৰা মছলা বটাত ব্যস্ত। এয়া চবে এতিয়া ৰন্ধা বঢ়াত ব্যস্ত। দিবিছো মোক এইডালা মুখখন কিবা কৰি থাকিল। এই কাৰণে ফটো যদি হোৱাটছএপত ষ্টেটাছ দিওঁ কি আটা এইটো বন্ধ কৰি দিছে, এইটো মোক ক'ৰবাত থাকিলেও ফোন কৰিব। তই বোলে কি ফটো দিছা বন্ধ কৰি দি ডিলিট কৰি দি। মোৰ বেয়া ফটোটো চবতে দেই। পেলোৱা নাই যদি কি গোটেইখিনিতো কৰি আছো ন। নিজেনো কি কৰি আছা? বহি আছা গোটেইখিনি বস্তু। মাছ ভাজা গৈছে। এতিয়া মাছ ভাজি আছে। আমাৰ এতিয়া খানা বনাই থকা হৈছে। নমিতা একবাৰ চাই দি কি
কি খবৰ বিহুৰ পিছে উৰুকাৰ কি যোগাৰ আজি গোটেইকেইটাই মোবাইলত ব্যস্ত ইফালে হোৱাটছআপ ইফালে ফটো চাৱা চব এটা ব্যস্ত আৰু বুলি আমি এতিয়া সকলো বহি আছো একেলগে উৰুকাৰ নিশা আমি এতিয়া নৱনীতাহঁতৰ ঘৰ আহি পালো যোগাৰ কৰি আছে কি বনাই আছা এয়া কি মাংস চৰাই আৰু খাহী মাংস আছে আৰু বনাবলৈ এইবিলাক পিঁয়াজ আলু এইবিলাক আদা বটি থৈছে আৰু এয়া মাংস বনাব খাহী মাংস নে এয়া খাহী মাংস এইটো আমাৰ গেং আমি এতিয়া একেলগে ठीक है भैया আমাৰ মাংস ৰেডি এতিয়া আমি ভাত খাম চবে পাত ৰৈছে আমি এতিয়া ভাত খাব লৈছো যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হেপী বিহু বাই বাই